हेलो फ्रेंड्स हैप्पी न्यू इयर। আজি মই প্ৰথমত গা পা ধুই কৰি হেয়া ৰেডি হৈ আছো। আজি দেখাম আপোনালোকক মই ক'ত যাওঁ কি কৰোঁ। অকণমান চেলাউৰি মানে পাতল এইকাৰণে অকণমান ঠিক কৰি লৈছোঁ। আৰু এখনত ঠিক কৰি লৈছোঁ। মই বেছি মেকআপ নকৰোঁ, অলপ চিম্পল মেকআপ কৰোঁ। কেনেকুৱা কৰোঁ চাই লওক। প্ৰথমত হৈ গ'ল সেয়া অকণমান আৰু ঠিক কৰি লৈছোঁ, চাই থাকক আপোনালোকে। হৈ গ'ল। তাৰপাছত এতিয়া মই কাজল লগাম। চিম্পল মেকআপ, গাঁৱলীয়া মেকআপ। এতিয়া মই মংগলসূত্ৰ লগাম, সেয়া চাই লওক। হৈ গ'ল। তাৰপাছত এতিয়া কাণফুলি লগাম। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। এতিয়া মই চুলি ফুনিয়াই লওঁ। চিম্পলকৈ ফনিয়াইছোঁ, চাই লওক দেই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ফুট লগাইছোঁ। তাৰপাছত আৰু এতিয়া মই সেন্দুৰ লগাম। সেন্দুৰ লগাইছোঁ। তাৰপাছত আমি যিহেতু বোৱাৰী মানুহ ন, সেইকাৰণে মই খোপাই বান্ধি ল'ম আৰু দেই। সেয়া খোপা বান্ধি লৈছোঁ। হৈ গ'ল মোৰ ৰেডি। এইপিনে চাওক ফাইনেল লুক। এইপিনে চাওক মই আটা চালি আছোঁ। আজি কি খাম আপোনালোকক দেখাই আছোঁ দেই। ধুনীয়াকৈ মই চালি লৈছোঁ। আৰু জানুৱাৰীৰ কাৰণে আমি সৰু মৰুকৈ আমি এতিয়া পিকনিক খাম আৰু ঘৰতে আৰু দেই, বেলেগত নহয় আৰু। চালি লৈছোঁ, এয়া মই চালি আছোঁ। তাৰপাছত নিমখ দিছোঁ অকণমান, তাৰপাছত পানী দিছোঁ। পানী দি কৰি ধুনীয়াকৈ মই এতিয়া মিক্স কৰি ল'ম। ধুনীয়াকৈ সেয়া মিক্স কৰি আছোঁ। এইপিনে মোৰ ভতিজা ছোৱালী আলু কাটি আছে। এইপিনে হৈ গ'ল মিক্স কৰা, ইমান ধুনীয়া হৈছে চাই লওক। তাৰপাছত আৰু এইপিনে মাংস ধুবলৈ আহিছোঁ। মোৰ ভতিজা ছোৱালী মাংস ধুই আছে। এইপিনে চাওক ধুনীয়াকৈ ধুই লৈছে। ধুনীয়াকৈ ধুব লাগে 3বাৰ 4বাৰ। তাৰপাছত এইপিনে ভোকো লাগিছে, সেইকাৰণে চাহ বনাইছে বায়ৰ ছোৱালীজনীয়ে। তাৰপাছত এইপিনে চাওক চাহ তাহ খাই কেৰাহী গৰম কৰি তেল দিছোঁ। ইয়াত পিঁয়াজ দি দিছোঁ। পিঁয়াজটো ধুনীয়াকৈ গল্ডেন ফ্ৰাই হোৱালৈকে ৰাখিম। এয়া আপোনালোকে চাব পাৰিব গল্ডেন ফ্ৰাই হৈ গ'ল। এতিয়া মাংসখিনি দি দিলোঁ, ধুনীয়াকৈ ভাজিলোঁ। তাৰপাছত নিমখ দিলোঁ, হালধি অকণমান পাছত দিম, কাৰণ ক'লে আগতেই দিলে তলত লাগি যায়। সেইকাৰণে এনেকুৱা ধুনীয়াকৈ ভাজি কৰি ঢাকি দিছোঁ। ঢাকি কৰি এতিয়া আৰু এবাৰ খুলি পেলাই সেয়া হালধি দিছোঁ। আমি বাহিৰত বনোৱা নাই দেই, আমি বাইহঁতৰ পাকঘৰতে বনাইছোঁ। সৰু মৰুকৈ আৰু নিউ ইয়েৰ চেলিব্ৰেশ্যন কৰিছোঁ। তাৰপাছত হৈ গ'ল আৰু আলু দিলোঁ ইয়াত। আলু দি কৰি আলুখিনি ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি লৈ সেয়া হৈ গ'ল আলুখিনি মিক্স কৰা। তাৰপাছত আৰু ঢাকি দিছোঁ আৰু খুলি পেলাই সেয়া আৰু এবাৰ মিক্স কৰিছোঁ। তলত লাগি গৈছে। এতিয়া মই পানী দিছোঁ। পানী দিলোঁ। তাৰপাছত এয়া ঢাকি দিলোঁ। ঢাকনিটো সৰু হৈ আছে কাৰণে চুৰিয়াৰ লগত ঢাকি দিছোঁ। আৰু এইপিনে আটা বেলি আছে। আৰু এইপিনে চাওঁ মই আৰু এটা চকাত জুই জ্বলাই পেলাই কেৰাহী বহাই দিছোঁ। এইপিনে মই আটা বেলিছোঁ। আটা বেলি কৰি তেল লগত বেলিছোঁ, সেইকাৰণে ধুনীয়া গোল নহ'ল। একে মেপে হৈ গ'ল আৰু। কি মেপ আপোনালোকে কমেণ্ট কৰি জনাবচোন। মোৰ ৰুটি বেলাটো কি মেপ হ'ল। তাৰপিছত ইয়াৰ দিছোঁ কেৰাহীত তেল অকণমান দি, সেয়া প্ৰথমতে পুৰা খালে। তাৰপাছত আৰু এবাৰ দিলোঁ। ধুনীয়া কৰি হৈ গ'ল। এতিয়া আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকিব। সেয়া হৈ গ'ল আৰু তেল দি আৰু এবাৰ
দেখাই আছোঁ চাওক সেয়া এইটোতো কি মে বাৰু সেয়া আৰু এবাৰ পূৰা খালে ইমান ধোঁৱা ইমান ভিডিঅ' বনাব কষ্ট লাগিছে নহয় তথাপিও বনাইছোঁ এইপিনে মাংসত আদা নহৰু পেষ্ট দিলোঁ জলকীয়া দিলোঁ উতলি থকা সময়ত তাৰপিছত অকণমান লৰাই দিলোঁ হৈ গ'ল তাৰপাছত সেয়া এতিয়া চবেই কলপাত কাটি লৈছোঁ তাৰপাছত এই আমাৰ দেহা মানুহ বহিছে বহি কৰি সি একে বেলুনটো ফুকি আছে সেইপিনে মই খাবলৈ ধৰিছোঁ সন্ধিয়াই ৰাতিয়ে হৈ গ'ল বনাওঁতে কৰোঁতে এইপিনে চবেই বহি লৈছোঁ সৰু সৰু পোৱালীবিলাকৰ লগত খাইছোঁ কেনেকুৱা লাগিছে কমেণ্ট